নমস্কাৰ বন্ধুসকল, তো কি খবৰ আপোনালোকৰ? আজি আমি কথা পাতিম এখেতৰ বিষয়ে। এখেত হৈছে অসমৰ এগৰাকী বিখ্যাত ঘুগুনি দোকানী আৰু এখেতৰ দোকানত ইমানেই কাষ্টমাৰ আহে যে ৮-৮ ঘণ্টা এনেই বহি থাকিব লাগে। আৰু এটুক মই কোৱা কথা নহয়, তেখেতে নিজেই কৈছে, চাই লওক। मैं 8-8 घंटे वहाँ पे ऐसे ही बैठी रहती थी, कोई भी नहीं आता था। যদি এতিয়াও আপোনালোকে এইগৰাকীক চিনি পোৱা নাই, তেতিয়াহ'লে আপোনালোকে বহুত ভাল কাম কৰিছে। আপোনালোকৰ জীৱনৰ 2-3 মিনিট মূল্যৱান সময় বচাব পাৰিছে। अभी मैं परमानेंट दिल्ली में शिफ्ट हो चुकी हूँ। একদম বহুত ভাল কাম কৰিছা। অসমৰ পৰা এটা আৱৰ্জনা আঁতৰাইছে। তুমি তাতে ঘুগুনি দোকান খুলি চেটেল হৈ যোৱা। আৰু বাকী ৰাইজে গম পাইছে তুমি দিল্লীত কিহৰ দোকান খুলিবলৈ গৈছা। समझ रहे हो? বাকি কোৱাচোন বাৰু, তোমাৰ দোকানখন কিয় বন্ধ কৰিলা? मैंने दुकान इसके लिए बंद किया है क्योंकि वहाँ पे सेल अच्छे तरीके से नहीं होता था। मैं 8-8 घंटे वहाँ पे ऐसे ही बैठी रहती थी, कोई भी नहीं आता था। बस 10 to ऐसे लोग आते थे, उसकी वजह से मुझे बंद करना पड़ा। হেৰৌ, দোকানখন খুলি যেতিয়া তাত আলে বালে কিছুমান কাণ্ড কৰি থাকিবি, তাত কোন যাব খাবলৈ? আৰু তোমাৰ সেইখন হোটেল হয়, তাত যদি কাষ্টমাৰক খাবলৈ দি আগফালে ফটাকানি পিন্ধি নাচি থাকা, তাত কোনোবাই খাব পাৰিব নেকি? আৰু এটা এই কালুৱাটো, কাষ্টমাৰ গ'লে যদি এইৰকম চাই, কাষ্টমাৰটো পলাবই ন। আৰু এই ইহঁতৰ হোটেলৰ ইউনিফৰ্মটো দেখিছেনে নাই? নাই দেখা যদি চাই লওক। আৰু ইহঁতৰ হোটেলত যোৱাকেইটাই ভাবে চাগৈ মই পৃথিৱী এৰি বেলেগ গ্ৰহৰ হোটেলতহে আহি গ'লো নেকি। আৰু এই ইমানখিনি হৈ থকাৰ পিছতো যে তোমাৰ দোকানত আহি 7-8টা মানুহ যায়, মানিব লাগিব কিন্তু। তো গাইছ, আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগে লাইক এটা কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈকো চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ গুড বাই।